চেণ্ট্ৰেল বাপ্টিষ্ট ফেলোশ্বিপ এই অধিৱেশনৰ আজিৰ কাৰ্যসূচী পৰিচালনা কৰা পৰিচালক ডাঙৰীয়া, চেণ্ট্ৰেল বাপ্টিষ্ট ফেলোশ্বিপৰ সভাপতিকে আৰম্ভ কৰি অন্যান্য কৰ্মীবৃন্দ আৰু এই কাৰ্যসূচীত ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে আমন্ত্ৰিত মুখ্য অতিথি, অন্যান্য অতিথিসকল আৰু বিভিন্ন মণ্ডলীৰ পৰা ইয়াত আহিব পৰা ঈশ্বৰ বিশ্বাসী ভাই ভনীসকল, প্ৰথমতে আপোনালোক সকলোলৈ মই খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাইছোঁ। অলপ আহোঁতে পলম হ'ল। আমাৰ নেপালী বেপ্টিষ্ট ফেলোশ্বিপৰো নেপালী বেপ্টিষ্ট এছ'চিয়েশ্যনৰ তেওঁলোকৰো বাৰ্ষিক অধিৱেশন জকৰাত হৈ আছে। তাত অলপ সময় তেওঁলোকৰ লগতো দেখা দি আহিলোঁ। যি নহওক, আমাৰ চাওঁতাল ভাই ভনীসকলৰ মাজত জীৱিত ঈশ্বৰৰ কথা কৈ আৰু যিবিলাক চাওঁতাল ভাই ভনীসকল এতিয়াও এই যীশুৰ কথা নাজানে, তেওঁলোকৰ মাজত বিশেষকৈ ওদালগুৰি অঞ্চলত চাওঁতাল বাপ্টিষ্ট ফেলোশ্বিপে কাম কৰি আছে। আৰু ময়ো তেওঁলোকৰ লগত বহু দিনৰ পৰা পৰোক্ষভাৱে জড়িত হৈ আছোঁ। আৰু আজি ভাল লাগিছে, এটা পূৰ্ণাংগ এটা ফেলোশ্বিপ যেন আজি লাগে, কাৰণ যথেষ্ট সদস্য তেওঁলোকৰ মাজত হৈছে আৰু ঈশ্বৰে তেওঁলোকক সঠিক পথত তেওঁলোকক লৈ গৈ আছে। ঈশ্বৰে সহায় কৰিছে, যাৰ কাৰণে আজি এনেকুৱা ধৰণৰ পৰিৱেশবিলাক আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। ঈশ্বৰে চেণ্ট্ৰেল বাপ্টিষ্ট ফেলোশ্বিপৰ সকলো নেতৃবৃন্দক আশীৰ্বাদ কৰক, এনেকুৱা জ্ঞান দিয়ক, আৰু যাতে তেওঁলোকে ঈশ্বৰৰ ৰাজ্য বৃদ্ধি কৰিবৰ কাৰণে কাম কৰিব পাৰে। কাৰণ এতিয়াও বহুত এনেকুৱা ব্যক্তি আছে গাঁও অঞ্চলত এতিয়াও যীশুখ্ৰীষ্টৰ কথা নাজানে। গতিকে চেণ্ট্ৰেল বাপ্টিষ্ট ফেলোশ্বিপৰ দায়িত্ব বহুত। মই আশা ৰাখিম আপোনালোকৰ পৰিচৰ্যা আপোনালোকে অব্যাহত ৰাখক। আপোনালোকে এজন ব্যক্তি হিচাপে মোৰ ফালৰ পৰা যিখিনি সহায় সহযোগ কৰিব লাগে আমি কৰি যাম। দীঘলীয়া ক'ব বিচৰা নাই। আমি এই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাত বহুতো সমস্যা আহে। সেই সমস্যাৰ মাজেদি যাব লাগিব। ইয়াৰ যোগেদি ঈশ্বৰৰ বাক্যৰ কথা কোৱাৰ লগতে আমাৰ শিক্ষা দীক্ষাৰ কথাও বহুত আছে। কাৰণ দেখিছোঁ বিশেষকৈ এই চাওঁতাল জনগোষ্ঠীটো অন্যান্য জনগোষ্ঠীৰ তুলনাত শিক্ষা দিশতেই হওক, আৰ্থিক দিশতেই হওক যথেষ্ট পিছপৰা। তেনেকুৱা ধৰণৰ কামো আমি কৰিব লাগিব, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মটো শিক্ষা দীক্ষাত আগবাঢ়ি যায়। আৰু যেতিয়া আমি শিক্ষা দীক্ষাত আগবাঢ়ি যাম, তেতিয়া আমি বিভিন্ন কাম কৰিবৰ কাৰণে সুযোগ আৰু সুবিধাটো পাম। তাৰ লগে লগে আমাৰ অৰ্থনীতিবিলাক ভাল হ'ব। যেন ৰাইজৰ প্ৰতিনিধি হিচাপে এই ক্ষেত্ৰতো আমি যোৱা দিনবিলাকতো সহায় কৰিছোঁ আৰু অহা দিনবিলাকতো সহায় কৰি যাম। সমাজত দেখা দিয়া আমাৰ মাজত যি নিজৰ মাজত যি আমাৰ সংঘাত হয় কেতিয়াবা এই ক্ষেত্ৰতো আমি কাম কৰিব লাগিব। কাৰণ আমাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। এই জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ আছে।
সকলোৰে মাজত সমন্বয় প্ৰতিষ্ঠা আমি কৰিব লাগিব। এখন সুস্থ আৰু শান্তিপূৰ্ণ সমাজ আমি গঠন কৰিব লাগিব। তেতিয়াহে আমি আমাৰ কাৰ্যটো আমি আগবাঢ়ি যাব পাৰিম। সেইকাৰণে আশা ৰাখিছোঁ আপোনালোকক ঈশ্বৰে সহায় কৰক, সেইখিনি আশা কৰিছোঁ। দীঘলীয়া ক'ব বিচৰা নাই। এনেকুৱা সুন্দৰ সময় দিয়াৰ কাৰণে মই বিশেষকৈ ফেলোশ্বিপৰ সকলো বিষয়ববীয়া অধ্যক্ষসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জোহাৰ।